আজি চিঞৰি চিঞৰি সুধিবৰ মন গৈছে। আজি চিঞৰি চিঞৰি সুধিবৰ মন গৈছে মোৰ আইক। আই, কাৰ বাবে আৰু কিয় তই তোৰ ৰূপহী যৌৱনক, তোৰ সুঠাম দেহাটিক চিৰ যৌৱনা কৰি ৰাখিব নোৱাৰিলি? কিয় ইমান ত্যাগ তই কাৰ বাবে কৰিলি আই? তোৰে নিশকতীয়া স্বাৰ্থপৰ সন্তানহঁতৰ বাবেই নে? আৰু তই বিচৰা মতেই আই তোৰ সন্তানৰ পৰা কিবা বিচাৰি পালিনে? কিমান আত্মবিশ্বাসেৰে ক'ব পাৰিবি তই সুৰক্ষিত বুলি তোৰ সন্তানৰ ওচৰত? আই, মনত আছেনে তোৰ কিমান ৰাতি উজাগৰে কটালি, কিমান সাঁজ তই অনাহাৰে থাকিলি মোৰ দৰে কৰ্মবিমুখ সন্তানৰ বাবে? আজি চিঞৰি চিঞৰি সুধিবৰ মন গৈছে তোক আই, তই সুখীনে আই তোৰ সন্তানসকলক লৈ? একাষাৰে ক'ব পাৰিবিনে তই তোৰ বুকুত হাত থৈ? নোৱাৰিবি আই, তই ভবাৰ দৰে কথাবোৰ ইমান সহজ নাছিল। নাছিল সহজ তোৰ কল্পনাবোৰ বাস্তৱৰ সতে ফেৰ মাৰিবলৈ। তোৰ যৌৱন গুচি গ'ল, সৌন্দৰ্য হেৰাই গ'ল। তাতে কি হ'ল আই? তই কি হেৰুৱালি সেয়া আমাৰ বাবে ডাঙৰ কথা নহয়। আই, কি পালি জীৱনত? আজি চিঞৰি চিঞৰি তোক সুধিবৰ মন যায়।